बाक्सानि मुसलपुराव बीपीएफनि दिसपुर सोलो जात्रा गोहोगोरा बीटीसी सोरजिनायनि थांखिजों दिसपुर सोलो जात्रा हाबाफारि बानजायो बीपीएफ दोलोआ मुसलपुर जिल्ला बीपीएफनि दैदेननायाव बानजायनाय गेदेर लामा हानजा सुरनायाव बाहागो लायो बीपीएफनि गाहाय एबा बीटीसीनि चीफ हाग्रामा महिलारि बिथाङा मुसलपुर नलबारिनिफ्राय मोनसे गेदेर लामा हानजा सुरनाय दिहुनना मुसलपुर दुर्गा मन्दिर गेलेग्रा फोथाराव मोनसे गेदेर सुबुं गौमायाव बाहागो हाग्रामा महिलारिया हाबाफारियाव बीटीसीनि गाहाय हाग्रामा महिलारिजों लोगोसे बाहागो लायो ईएम आगुस्तुस तिग्गा बारगो एमएलए थानेश्वर बसुमतारी लोगोसे गोबां बीपीएफनि दैदेनगिरि मावथि बिथांमोना बाहागो लायो गुहु मार्चआव फोसावनाय जागोन विधानसभा बिसायख'थिनि बीपीएफनि बिजाथिनि फारिलाइ एनडीए महरै बीटीसीनि गासैबो मासि दखलनि हुमखि हाग्रामा महिलारिनि हादरनि गाहाय मन्त्री नरेन्द्र मोदी बीटीसीआव फैनो नागिरनाया बीटीसीनि रायजोफोरनि थाखाय गोजोनथाव खौरां बे बिबुंथि बीटीसीनि चीफ हाग्रामा महिलारि बिथां আমার মুসলপুর জেলা বিপিএফ দলের দিসপুর ষোলো যেটো যাত্রা করেছে এই যাত্রাত আমার সকলো জাতি জনগোষ্ঠী ওলাই আছে আপোনালোকেও দেখিছে আৰু আমাৰ মূল মন্ত্ৰটো হ'ল অঞ্চলত আমাৰ শান্তি লাগে অঞ্চলত আমি একতাটো বিচাৰোঁ অঞ্চলত আমি উন্নয়নটো বিচাৰোঁ এইবিলাক গোটেই উদ্দেশ্য লৈ পেলাই আমি দিসপুৰ ষোলো যাত্ৰা আমি কৰি আছোঁ আজি মুছলপুৰ যোৱাকালি আমাৰ বিজনী আছিল আজি এতিয়া ফাৰ্ষ্ট মুছলপুৰ ইয়াৰ পিছত আৰু চালবাৰী হ'ব অহাকালি আকৌ তামোলপুৰ হ'ব ওদালগুৰি হ'ব ইয়াৰ পিছত ভেৰগাঁও হ'ব এনেকুৱা মুঠতে আমি দিসপুৰ ষোলো যাত্ৰা কৰাৰ মেইন উদ্দেশ্যটো হ'ল আমাক বিটিচিত উন্নয়ন লাগে আমাক বিটিচিত শান্তি লাগে আমি বিটিচিত সকলো জাতি জনগোষ্ঠী মিলি পেলাই একতা হৈ থাকিব বিচাৰে এইবিলাক উদ্দেশ্য লৈ পেলাই আমি দিসপুৰ ষোলো যাত্ৰা কৰি আছোঁ আৰু আমি যিমান কৰিছোঁ খুব পজিটিভ সবে শান্তি বিচাৰে সকলো জাতি জনগোষ্ঠী ওলাই আহিছে সকলোৱে একতাটো বিচাৰে সকলো জাতি জনগোষ্ঠী ওলাই আছে সকলোৱে বিটিচিৰ উন্নয়নটো বিচাৰে 15টা সিটত আমি এনডিএ হিচাপে আমি খেলিম এইটো বিপিএফে কিমান পায় বা বিজেপিয়ে কিমান পায় বা ইউপিএফে কিমান পায় সেইটো পিছৰ কথা আপাতত আজিৰ দিনত আমি 15টা সিটটো বিটিচি অঞ্চলৰ পৰা দিসপুৰত আমি এনডিএ হিচাপে এমএলএ পচাই দিম বাস আমাৰ বিটিচিত কাম নাই ইউপিএফএল আমি বিটিচি ক্ষেত্ৰত ইউপিএফএলৰ লগত আমাৰ কোনো সম্বন্ধ নাই এমএলএ ইলেকশ্যনত এতিয়া বিটিচি অঞ্চলত ইউপিএফএলৰ লগত কোনো সম্বন্ধ নাই আমাৰ কথাটো হ'ল আমি বিপিএফ হিচাপে যেহেতু এনডিএ বুলি ক'লে গোটেই ভাৰতত এনডিএ বুলি ক'লে বিজেপিয়ে মেইন লিডাৰশ্বিপটো লয় তো এনডিএ হিচাপে যেহেতু আমি পাৰ্টনাৰ হ'লোঁ বিপিএফ হিচাপে বিটিচি অঞ্চলত 15টাত আমি কিমান চিট পাই এইটো আমাৰ ওপৰত নিৰ্ভৰ কৰিব আমি বিটিচি দল হিচাপে আলোচনা কৰি পেলাই কিমান চিট পাই সেইটো বিপিএফৰ ওপৰত নিৰ্ভৰ কৰিব ইউপিএফএলে কিমান পায় ইউপিএফৰ আসন বুজাবুজি নহয় তাৰমানে এনডিএ মিত্ৰতাটো